গুৰু বহুত দিনৰ মূৰত আজি স্কুল কলেজ কৰিছে চেয়াৰ তাৰমানে চাই হৈ যায় আৰু সিয়া এই ভাই জিয়া চেয়াৰ বাদ দিছিলে তই আমি চেয়াৰ পিছতো চাব পাৰিম তই শুন পূজা আহিলে হোৱাৰ বেছি দিন নাইয়ে পকেটটো আমাৰ খালী কিবা এটা উপায় ওলাব লাগিব সৰু চৰা অঁ এই গুৰু পূজালৈকেতো হোৱাৰ বেছি দিন নাই তই ঠিকে কৈছা আমাৰ পকেটতো 1 টকা নাই ঘৰৰ পেটো নেৰেয়ে আমি ফটোৱামি কৰি ফুৰোঁ কাৰণে কাম বন নকৰোঁ কাৰণে আমি কিবা এটা নতুন প্লেনিং কৰিব লাগিবই গুৰু সৰু চৰ কিবা এটা হস্তমিষ্ট এটা কৰিব লাগিব আমি তেতিয়াহে আমাৰ কিবা এটা লাইনত আহিবই ভাই নহ'লে আমাৰ সেই পূজাত লেভেল দিয়া গুচি যাব পূজাৰ প্লেনিঙে হৈ থাকিব আমাৰ গম পাইছেনে সৰু চৰ মই ভাবোঁ কি কৰিব পাৰি কি কৰোঁ কাৰ ঘৰত লতো 1 2 3 4 5 6 7 8 9 10 আইডিয়া সৰু চৰ পাই গ'লো আমি আইডিয়া কৈ পিছে গুৰু ক কি আইডিয়া আছে সোনকালে থাকোঁ তই শুন এই আমাৰ ঘৰৰ যি মাহাজন কাই ঘৰতে আজি লতো যাওঁ তইতো গমেই পাইছা মাহাজনৰ ঘৰত কিমান কি সম্পত্তি আছে কিবা কৰি কিবা অলপ লুটি পেলাই লৈ আহোঁ যাওঁ পূজাৰ পকেট খৰচটো ওলাব হা বেটা তই মোক মাৰবা খুজিছা সেই মাহাজনৰ জীয়াটোক মই ইমান দিনৰ পৰা আগৰ পৰা লাইন দি আছোঁ ধৰা বুলি দেখোন একেবাৰে তাই মোক নাচাও হ'বই ভাই পাত্তাই নিদিয়া হ'ব তাই কিবা কৰি বহুত বেয়া খুজি আছে তাই মই ভাবি আছোঁ বাপকৰ সম্পত্তি মুখা মোৰে হ'ব এটাই জীয়া ঘৰৰ তই মোক শেষ কৰিব খুজিছা তই গুৰু সেই মৰা প্লেনিংটো কবাহে পালো তই সেই মাহাজনৰ চিয়াকৰ খাই সম্পত্তি এৰি গেলি তই হে তই শুন তই চুৰ কৰিব নালগেই সৰু চুৰ তই মই থাকোঁতে তই কিমান চিন্তা কৰিছা তই মাত্ৰ মাহাজনক কিবা কিবি কথা কৈ তই ব্যস্ত কৰি ৰাখিবি ঘৰত গম পাইছা তাৰপিছত মই ঘৰত যাই তাই গোটাই ঘৰৰ কি সমস্ত যোগাৰ লুটবা লাগে মই লুটিম ঠিক আছে তোন তই মাত্ৰ মাহাজন ব্যস্ত কৰি ৰাখিবি তেনেহ'লে কথা নাই আৰু গুৰু যৌ আৰু আৰম্ভ কৰোঁ আৰু আমি যৌ দেৰি কি হয় আৰু মাত্ৰ যেনেকৈ প্লেনিং কৰিছোঁ সেনেকৈ কৰিবি কাম তই ঠিক আছে তই মাত্ৰ মাহাজনক ব্যস্ত ৰাখিবি গুৰু মাহাজনক ব্যস্ত ৰখাটো মোক এইদিনা মই কেনেকৈ ব্যস্ত ৰাখিব লাগে তই গম পাই যাবি গুৰু মাত্ৰ যৌ দেৰি নকৰ দুৰ্গা পূজাও দেখোন আহি পালা ঐ সেই মাইনাকো কিবা কাপোৰ চাপোৰ আনি দিব লাগিছিল আৰু ঘৰৰ কিবা কিবি বজাৰ কৰিব লাগিছিলে আজি বজাৰত যাব লাগিব বহুত ৰ'দ নহয় এতিয়া কি হ'ব পূজাৰ লিষ্টখন বনাওঁ মাহাজন খুৰা কি ভাবি আছ তেতিয়া বে এই মৌপাল বাবা দেখোনে আজিনো কি মনত পৰিলে আমাৰ তাত আহিবা লাগি তে বচোন ব মাহাজন খুৰা ঘৰত আজি কোনো নাই নেকি সেই নায়ে বাপা সেই মাইনা আৰু মাক এই কোনোবা ঘৰত লাগি গেলি ময়ো তাকে চিন্তা কৰিছিলোঁ পূজা টকা আহি পালে বজাৰ কৰিব লাগেই অলপ তাকে ইমান দূৰত কেনেকৈ ওলাই যাওঁ এই একলা থাকি ভালো লগা নাই দে তই আহিলে ভালে হৈছে দে আবা চাহ তাহ খাবি নে তই কিবা মজা নালগে খুৰা নালগে মই অকণো চাহ খাম আৰু চেঙা চলি এনেই খোৱাৰ লগতে অলপ কথা পাতোঁ আৰু দে কৈছোঁম বাৰু কি কাৰণে আমাৰ ঘৰত অহা হ'ল আজি নাই মাহাজন খুৰা এনেই ইফালে ফুৰিব আহিছিলোঁ তাকে ভাবিলোঁ মাহাজন খুৰাহঁতৰ ঘৰতো বহুত দিন যাওঁ নাই সেনেকৈ আহিলোঁ আৰু এনেই এষাৰ মাত দি থৈ যাম বুলি দে পিছে ভালে হৈছে দে তই কৈছোঁম পিছে পঢ়া শুনা কিমান পালি যায় মইনো এতিয়া কি ক'ম মাহাজন খুৰা কি শ্ৰেণীত আছিলোঁ মই কিমান হৈছে পাহৰিয়ে গ'লোৱেই মই মাহাজন খুৰা এই লকডাউন মোৰ 2 বছৰ হ'ল স্কুলে আজি ভৰি দিয়া নাই এতিয়া স্কুলত নাজানে পঢ়া শুনাটো মোৰ অভ্যাস নোহোৱা হ'লে ধুনীয়াকৈ এতিয়া বুদ্ধিমুখা মোৰ মাথাতে সোমাই আহি গম পাইছানে মাহাজন খুৰা বেটা বাহ ইমান ধুনীয়া বস্তু হৈছে আগতে খাই লওঁ বস্তু লোটা আগতে মজা টেষ্টি বনাইছে ভাই সেই ৰচনে পাৰ এই গাঁৱৰ মানুহৰ মুখে এইবিলাক কিছুমান কথা শুনোৱেই সেই বিৰগুটি আৰু তই মিলি কিনি বোলে গাঁৱৰখন বোলে একে উৎপাত কৰি থাকা গোটাই চুৰ কৰি দেখা সেইদিনাখন বোলে মাষ্টৰ ঘৰত তই কঁঠাল চুৰ কৰিব গৈছা কথাটো এনে সঁচা নাই বাপা মানে সেই মাহাজন খুৰা সেইবিলাক কথা এনেই ওলাইছে এই আমাক দেখভাল হোৱা মানুহবিলাকে উলিয়াইছে মাহাজন খুৰা কৈছোঁ বাৰু আমি ইমান সৰু ছোৱালীকেইটা সেইবিলাক কৰিব পাৰোঁ নাই বাৰু কিহৰ শব্দ শুনিছোঁ পাকঘৰত আকৌ ধুনীয়াকৈ দেখোন দৰ্জা মাৰি থৈয়ে আহিছিলোঁ
ইছ ৰাম সেই গিলাচটো ইয়াত কোন আছিল বৰ বেয়া য'ত পৰিলে মহাজন মাত শুনিছে নেকি হা শুনিছে মোৰ মাত মই লুকাব লাগিল মেকুৰী নিচিনাকে হাই হাই চু মেকুৰীয়ে সোমাল হা ক'ত মেকুৰীয়ে সোমাল জানো এই মহাজন খুৰা মই খেদি থৈ আহোঁ হে বাবা তই আৰু মিছাতে কিয় ইমান কষ্ট কৰিব লাগে মই যাওঁ তই বৰ হল মই ইয়াতে খেদি থৈ আহোঁ যায় মই হাই চু চু হাই হা আজিও মানে প্লেনিং ফেল ইছ পলাব লাগবই ভাই ইয়াত থাকিলে আৰু মাৰ খাব লাগব মই ইছ ভাগ সৰু চোৰ ভাগ হাই চু চু ক'ৰ মেকুৰী আহিলে এইটো হাই চু ক'ৰ মেকুৰীয়ে ইমান ধুনীয়া দৰ্জা মাৰি থৈ যোৱাৰ পিছতো মেকুৰী সোমাইছে ক'তে মেকুৰী মাতে শুনিছো মেকুৰীটো দেখা নাই হা তোৰ মেকুৰী নৈ দেখোন মানুহে এইটো তই বিহৰ গুটি তই ইমান সাহস তই মোৰ ঘৰত তই সোমাইছাহি চুৰ কৰিব লাগি সৰু চোৰ ডাঙৰ চোৰ লগ হৈ মানে তহঁতে চুৰ কৰিব আহিছিল না সি মোক কথাত ব্যস্ত কৰি ৰাখিছিল ওলাই আহ বুলি কৈছিল ওলাই আহ মহাজন খুৰা ভুল হ'লে মাফ কৰি দিয়ে মই চুৰ কৰিব সোমোৱা নাছিলোঁ ইয়াত মেকুৰী এটা সোমাইছিল কাৰণেহে মই সোমাইছিলোঁ আহি মেকুৰীটো খেদি মহাজন দেশকে ভুল হ'ল ফাঁকি দিব আহিছা তই হা বিহৰ গুটি গাঁৱৰ মানুহৰ মুখৰ পৰা শুনা কথাবিলাক সঁচাই আজি মই চকুৰ আগতে দেখিলোঁ নহয় তহঁতৰ ইমান হাঁহ মোৰ ঘৰত তহঁতে সুবিধা চুৰ কৰিব লাগি তোক এতিয়াই দি আছোঁ মই আৰু